এই কপৌ ফুল পাহে যেন দিলেহি বহাগৰ আগজাননী। আজি চ'তৰ অন্তিম দিনত গৰু বিহু হিচাপে পালন কৰিম। ৰাতিপুৱাই চাক বনাই দীঘলতি মাখিয়তী লৈ এই গৰুক লৈ আমি পালোগৈ পথাৰৰ মাছ, য'ত গোটেই শিঙিবিল গাঁৱৰ ৰাইজে একেলগে গৰু গা ধুৱাব। পিতাইকে ধৰি সকলো ভকত বৈষ্ণৱ আৰু গাঁৱৰ ৰাইজ আহি ইয়াতে উপস্থিত হ'ল। আশীৰ্বাদ দিব আৰু গা ধুৱাম। এইফালে লাও বেঙেনা, গৰুক কম মানুহক বেছি মৰা হৈছে। গা চা ধুই কৰিলোঁ কণী যুঁজ। এয়া সৰুদাই মই যুঁজাইছোঁ দেই। কিন্তু এনেকৈ ওলটোলকৈ ঘূৰি ফুৰোঁতে কেতিয়া দিনটো গ'লগৈ পাত্তাই নাপালোঁ। গধূলিলৈ আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীকেইটাৰ এয়া বিহু হুঁচৰি দল। এনেকৈয়ে আজিৰ দিনটো ধেমালি চুপতি কৰি পাৰ কৰাই দিলোঁ। এই আৱাহতে সকলোটিলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা থাকিলে।